বন্ধুসকল মই আহিছোঁ যোৰহাটৰ সোণালী নগৰৰ লায়ন্স ক্লাবলৈ ব্লাড দিবলৈ। মোৰ ছাত্ৰী এজনীৰ শহুৰেকৰ অসুখ হৈছে, তেওঁক ব্লাড দিব লাগে, সেইটো কাৰণে আহিছোঁ। আহকচোন তেনেহ'লে আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ ব্লাড দিলোঁ আজি, আৰু আগৰ পুৰণা কথা কিছুমানো ক'ম আপোনালোকক। আহক তেতিয়াহ'লে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰোণা ভাইৰাছৰ বাবে মানুহ বহুত কম আছে ইয়াত। আৰু ইয়াত এখন ফৰ্ম দিয়ে, সেইখন মই পূৰাই লওঁ আৰু এখন ভিতৰত নি জমা দিবগৈ লাগিব। জমা দিয়াৰ পাছত কিছুমান প্ৰশ্ন সুধিব, সেই ফৰ্মত লিখাবোৰে তাৰ উত্তৰবোৰ দি গ'লেই হৈ গ'ল। খোৱা বোৱা কৰিলোঁ। নাই নাই, একো নাই একো নাই। টেটু আছে, টেটু 7 বছৰমান হ'ল। নাই নাই একো নাই, একোৱেই নাই। নাই একো লোৱা নাই। কি বস্তু? নাই লোৱা নাই, একো লোৱা নাই এতিয়ালৈকে। ৱেইট 75। আৰু সকলো সোধাৰ পাছত হিমোগ্ল'বিনটো টেষ্ট কৰা হয়। হিমোগ্ল'বিন 12ৰ পৰা 18ৰ ভিতৰত থাকিব লাগে। মোৰ 14 আছিলে। হিমোগ্ল'বিনটো কিমান থাকিব লাগে? 12.5 বন্ধুসকল, মই ৰক্তদান বৰ্তমানলৈকে 20 বাৰৰ ওপৰত কৰিছোঁ। মনত এটা কথাই ভাবোঁ যে মোৰ দিব পৰা বস্তু এইটোৱে আছে, যিটো দিলে মোৰ কোনো ক্ষতি নহয়, বৰঞ্চ এজনৰ জীৱনত মোৰ টেষ্টখিনিয়ে কিবা এটা প্ৰভাৱ পেলাব, এটা পৰিয়ালৰ মুখত হাঁহি জিলিকাই তুলিব। কিন্তু কেতিয়াবা বহুত হতাশ হৈ পৰোঁ যেতিয়া মানুহ কিছুমানৰ স্বাৰ্থপৰ স্বভাৱবোৰ দেখোঁ। তেওঁলোকে টেষ্ট লোৱাৰ আগত কিমান ফোন কৰে হিচাপ নাই, কাকুতি মিনতি কৰে, কিন্তু যেতিয়া টেষ্ট দিয়া হৈ যায় তেতিয়া এটা খবৰ নলয় ঘৰ পালোহি নে নাই বুলি, আৰু জীৱনত কেতিয়াও খবৰ নলয়। তেওঁলোকে প্লাষ্টিকৰ গ্লাছ প্লেটৰ দৰে ভাবে এবাৰ ইউজ কৰিলে আৰু পেলাই দিলে, তাক আৰু জীৱনত কেতিয়াও প্ৰয়োজন নহয়। এবাৰ এজনে ঘৈণীয়েকৰ ডেলিভাৰী কেছত ব্লাড প্ৰয়োজন হোৱাত মই দিওঁ বুলি গম পাই ভৰি হাতে ধৰি ব্লাড খুজিলে। মোৰ পৰা ব্লাড লোৱাৰ পাছত হস্পিটেলৰ ব্লাড বেংকত বহুৱাই ৰ'বা আহিছোঁ অকণমান বহা বুলি কৈ 2 ঘণ্টাৰ ওপৰত যেতিয়া ঘূৰি নাহিলে, তেতিয়া মই পানী এবটল নিজে কিনি খাই ঘৰলৈ গুচি আহিছিলোঁ। সেই মানুহজনে মোৰ কেতিয়াও খবৰ নল'লে। এইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অভিজ্ঞতা। এবাৰ এজন মানুহৰ মাকক টেষ্ট দিয়াৰ পাছত মানুহজনৰ লগত বহি মই কথা পাতি আছিলোঁ। তেনেকুৱাতে তেওঁৰ ঘৈণীয়েক হস্পিটেলৰ বাহিৰত আহি গিৰিয়েকক ক'লে, খুৰা তুমি ভিতৰত নাহা কিয়? তেওঁক 500 টকা এটা দি পঠিয়াই দিয়া আকৌ। মই গুচি আহিছিলোঁ। পইচাৰ কাৰণে কেতিয়াও ৰক্তদান কৰা নাই মই, আৰু জীৱনত এনেকুৱা এটা দিন আহিব বুলি নাভাবোঁ যে পইচাৰ কাৰণে নিজৰ টেষ্ট বিক্ৰী কৰিব লগা হ'ব। এনেকুৱা কৰিলে যিবোৰ ল'ৰাই নিস্বাৰ্থভাৱে ৰক্তদান কৰে তেওঁলোকে কৰিবলৈ ইচ্ছা নকৰিব। একো দিব নালাগে, মাথো এষাৰি মাত লাগে, যিয়ে ৰক্তদান কৰোঁতাজনক উৎসাহিত কৰে আনৰ জীৱন বচাবলৈ। এনেকুৱা ঘটনা যাতে আন কোনো মানুহৰ লগত নহওক। মই সেইবাবে আজিকালি বহুত কমাই দিলোঁ ৰক্তদান কৰিবলৈ, কাৰণ 100% মানুহৰ ভিতৰত 80%ই তেনেকুৱা স্বাৰ্থপৰ হয়। তথাপিও দিওঁ, কাৰণ সহায় কৰা ধৰ্মই সদায় ওপৰত বুলি ভাবোঁ। 1 ইউনিট টেষ্ট লৈ লোৱাৰ পাছত মেচিনে নিজে নিজেই শব্দ দি জাননী দি দিলে যে হৈ গ'ল। অকণমান চকীতে ৰেষ্ট লোৱাৰ পাছত উঠি আহিলোঁ। ব্লাড দি এই ৰুম এটা আছে, বহিব পাৰি। অকণমান বহিছোঁহি, আৰু এইটো ইয়াৰ পৰাই দিছে, খাই লওঁচোন। বহুত সময়ত বহিলোঁ, লকডাউন চলি আছে, ঘৰলৈ সোনকালে যাওঁ। গোটেইখন বন্ধ একেবাৰে। বন্ধুসকল, ব্লাড দি হৈ গ'ল, বহুত দেৰি ৰেষ্ট ল'লোঁ, এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।